গহপুৰত পথ নিৰ্মাণৰ পাছতেই এৰি গৈছে পথৰ ব্লক টেপিং। ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া। গহপুৰত মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে ৰাইজে কেমেৰাৰ সন্মুখত উজাৰিলে ক্ষোভ। প্ৰায় 5,27,00,000 টকাৰ পকী পথছোৱাৰ নিম্নমানৰ কামৰ বাবে স্থানীয় ৰাইজৰ মাজত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। নিৰ্মাণৰত পথছোৱাৰ কাষতে কলাবাৰী চেণ্টাৰত আছে কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়। চকুমুদা কুলিৰ ভাৱত বিভাগীয় মুৰব্বী। ৰাইজৰ ক্ষোভ প্ৰতিক্ৰিয়া প্ৰকাশ। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, PI নিউজ। যিমানখিনি টকা ইয়াত চৰকাৰে চেংচন দিছে, সেই চেংচন অনুপাতে ৰাস্তাটো বহুত বেয়াকৈ বনাইছে। ইয়াত আৰু আমাৰ জনসাধাৰণে অতি দুখ প্ৰকাশ কৰিছে। আৰু যিজন ঠিকাদাৰক এই ৰাস্তাটো বনাবৰ বাবে দিলে, সেইজন আমি জনামতে আমাৰ BJP কিবা বোলে নেতা। গতিকে নেতাসকলক কাম কৰিবলৈ দিলে ইয়াৰ যে উচিত ফল প্ৰাপ্তি হ'ব এইটো আমাৰ জনা হ'ল। ৰাস্তা এইটো আৰু মানে যিটো ৰাস্তাত টেপিং মাৰিছে, লাষ্ট ফিনিচিং মাৰিছে, এইটো টেপিং নহয়, ধূলি চেটিয়ালে যেনেকৈ চেণ্ডেলে এৰুৱাই দিব পাৰি তেনেকৈ ধূলি চেটোৱাৰ নিচিনাহে লাগিছে। ইয়াত ছটিওৱা টেপিং মানে এই ৰুলাৰ চুলাৰ নমৰাকৈ আৰু তেল নিদিয়াকৈ শুকানে মাৰি থৈ গৈছে। কলাবাৰীত মুখ্য কাৰ্যালয়টো আছে, এই তেখেতৰ তাত মুখ্য কাৰ্যালয়টো তাৰ পৰা উঠাই দিয়াই বেছি ভাল হ'ব নেকি। কাৰণ তেখেত ইয়ালৈ আহিলে তেখেতৰ চেণ্ডেল ক্ষয় যাব, জোতা ক্ষয় যাব। গতিকে ইমান দামী জোতা পিন্ধা মানুহৰ কেনেকৈ আহিব? ইয়াত তললৈ নামিব নোৱাৰে নহয়। তেখেত সেই বাংলাত সোমাই থওক। গহপুৰ সমষ্টিৰ কলাবাৰী মাজুগুচি যিটো মুখ্যমন্ত্ৰীৰ আঁচনি ৰাস্তা বনালে, সেইটো 3 মাহ নহ'ল। 3 মাহ নহওঁতেনে এৰাই শেষ হ'ল। এতিয়াও গাড়ী চলিলে বাৰিষা আৰু একেবাৰে নাইকিয়া হ'ব, একেবাৰে শেষ হৈ যাব। আৰু ইয়াত আৰু এতিয়া ভৰিয়ে এৰুৱাই দিলে এৰাই যায়। আৰু সেইটো ৰাস্তা এতিয়া কমিশ্যন ৰাজত মানে এনেকুৱা কৰিলে কেনেকৈ হ'ব? ৰাস্তাটো ভালকৈ বনাব লাগে। মানে দেখিছে, আপোনালোকেও দেখিছে, মানে তেল দিলেহে এইটো থাকিব। আৰু এটা ছাইড ফিনিচিং, এটা ছাইড নামাৰিলেই। আধা ফিনিচিং মাৰিছে, আধা নমৰাকৈ থৈ গুচি গৈছে। সেইটো এৰাই গুচি যাবই। আৰু PW ইঞ্জিনিয়াৰ আছে ওচৰতে, PW ইঞ্জিনিয়াৰো আহিব লাগে। এতিয়া আহে, তেওঁলোক ৰাতি আহে আৰু এতিয়া জনসাধাৰণক নাপায়। মনে 2 নম্বৰী কৰি চাৰিআলি ঠিকাদাৰক দিছে, গুচি গৈছে কৰি।